মই আজি বৰ্তমান আছোঁ উজান বজাৰৰ নতুন পাৰ্কখনত। আপোনালোককো দেখাওঁ মোৰ নতুন ভিডিঅ'। চাওক কেনেকুৱা লাগে। আমি একেলগে পাৰ্কৰ ভিতৰত সোমাওঁ এতিয়া। আপোনালোকে চাই থাকক কেনেকুৱা কি বনাইছে উজান বজাৰৰ নতুন পাৰ্কখন। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পাৰ্কখন ৰাতিপুৱা 4টা বজাৰ পৰা খোলে, ৰাতি 8টালৈকে খোলা থাকে আৰু বৰ্তমান 6 মাহলৈকে ফ্ৰী, মানে ফ্ৰী এণ্ট্ৰি 6 মাহ। 1.2 কিলোমিটাৰ, বহুত দীঘল আছে। এফালে ব্ৰহ্মপুত্ৰৰ ভিউ ল'ব পাৰিব ইয়াতে বহি কিনে। এইটো উমানন্দ টেম্পল। আমি আহি বৰ্তমান চাউণ্ড প্লে গাৰ্ডেন পালোঁ। ইয়াতে এইবিলাক কিবা কিবি আছে, বজাব পাৰি আৰু ইনষ্ট্ৰুমেণ্ট এইবিলাক বজাব পাৰি। বজাব পাৰিব, আহিব ইয়াতে ধুনীয়াকৈ এইবিলাক বজাব পাৰিব। ময়ো অলপ বজাই চালোঁ। ইয়াতে বাবু এটাই বজাই আছে। বহুত ধুনীয়া দেই, বহুত ধুনীয়া বনাইছে আৰু বহা জেগা বহুত আছে। মানুহ ইয়াতে আহিলে বহুত বহিব পাৰিব, মানে বহাৰ কাৰণে টেনশ্যন ল'ব নালাগে। এইবিলাকতো বহিব পাৰে, এইবিলাকত চব মানে পূৰা বহা জেগাই। তো এইফালে বহিব পাৰে, চব বহুত বহা জেগা আছে ইয়াতে। ফ্ৰেগনেন্স গাৰ্ডেন, সুগন্ধি ফুল, ফুলবিলাক ৰুইছে। এইবিলাক হ'ব আৰু পিছলৈকে, এইবিলাকতো হৈছে মোটামুটি। ৱাও, কি ভিউ ব্ৰহ্মপুত্ৰৰ, ৱাও। বহিব পাৰে, এইবিলাক বহা জেগা। বহা জেগাটো বহুত আছে, মই আগতেও কৈছোঁ, এভেইলেবল बैठने के लिए। পাৰ্কখনক বিশেষ কৰি তুলিছে ব্ৰহ্মপুত্ৰৰ ভিউটো, এটা বিশেষ মানে। চিলড্ৰেনছ প্লে এৰিয়া, ইয়াতে বাচ্চাবিলাকৰ এইটো এৰিয়া হয়, চিলড্ৰেনছ প্লে এৰিয়া। ইয়াতে বাচ্চাবিলাকে খেলি আছে। এয়া ব্ৰহ্মপুত্ৰ। ইয়াতে ধুনীয়াকৈ টয়লেট চয়লেটো আছে। ইয়াতে আহিলে চিন্তা কৰিব লগা একো নাই, এইবিলাক টয়লেট। वाओ, व्यू, क्या व्यू है रे। ইয়াতে বহা জেগা আছে, মানুহ বহি আছে, মানে বহুত ধুনীয়া আৰু বহুত ধুনীয়া। ব্ৰহ্মপুত্ৰৰ ভিউ লৈ ভিউ চাই ইয়াতে বহি থাকিব পাৰিব। এনেকৈ ঘূৰি আহি কিনে অলপ ইয়াতে বহিলোঁ। এয়া ব্ৰহ্মপুত্ৰ, এনেকৈ নামিও যাব পাৰি ব্ৰহ্মপুত্ৰলৈ। ৱাও, কি ধুনীয়া। ইয়াতে এইবিলাক খেলা বস্তু, ডাঙৰেও খেলিব পাৰে ইয়াতে। ইয়াতে ডাঙৰেও খেলিব পাৰে।
क्या नज़ारा है यार। ইয়াতে বহিব পাৰি। বহা জায়গা বহুত কিন্তু দেই, গোটেই পাৰ্কখনতে বহা জায়গা আছে। তলৰ পৰা এনেকুৱা ইয়াতে গ্লাছ আছে, এনেকৈ খোজকাঢ়িব পাৰিব। ইয়াতে খোজকাঢ়ি এনেকৈ ব্ৰহ্মপুত্ৰৰ ভিউটো ল'ব পাৰিব। এইটো উমানন্দ টেম্পুল, এনেকৈ ব্ৰহ্মপুত্ৰৰ ভিউ ল'ব পাৰিব। ব্ৰহ্মপুত্ৰৰ ভিউ লগতে এনেকৈ খোজকাঢ়িব পাৰিব। এয়া আৰু এইখিনি লাষ্ট এণ্ডিং, এইখিনি লাষ্ট এণ্ডিং। ইয়াৰ পৰা আৰু নাই, এইখিনিৰ পৰা আৰু নাই। 1.2 কিলোমিটাৰ। গোটেই পাৰ্কখনৰে ইয়াতে ফটোবিলাক ৰাখি থৈ দিছে, ক'ত কি আছে কি নাই ইয়াতেও চাই ল'ব পাৰি। ৰাতি ভাল লাগিব। এইবিলাক লাইটবিলাক আছে ওপৰত, এতিয়া লাইটবিলাক বন্ধ হৈ আছে, ৰাতি ভাল লাগিব। এইখিনিয়ে আৰু, ইমানেই আৰু। এতিয়া আমি ওলাই যাম এইটো গেটেৰে। এতিয়া আমি খাবৰ কাৰণে সোমাইছোঁ, ইয়াতে খাই লৈ ইফালে আমি ঘৰত যাম আৰু। বিৰিয়ানী খাম এতিয়া। বিৰিয়ানী খাই কিনে ঘৰত যাম। আজিৰ কাৰণে ইমানেই ভিডিঅ' আৰু বিৰিয়ানী।